নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 প্ৰথমটো পৰীক্ষা 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভণি হ'ব আৰু সকলোৱে ভালদৰে পঢ়ি আছে বুলি আমি আশা কৰোঁ। তাৰ মাজতে বহুতৰে চিলেবাছক লৈ কনফিউজ হৈছে, যিহেতু সামান্য পৰিমাণে চিলেবাছখন চেঞ্জ কৰা হৈছে। সেইবাবে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3ৰ বাবে ক'ৰ পৰা কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আহিব সকলো কথা ডিটেইলত আলোচনা কৰিম। আৰু এইখন আপোনালোকৰ অফিচিয়েল চিলেবাছ হয় আৰু কোনকেইটা টপিকৰ পৰা কিমান মাৰ্ক আহিব সেই সকলো কথা আজিৰ এই ভিডিঅ'ত আমি ডিটেইলত আলোচনা কৰিম। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, শেষলৈ আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাই থাকিব। যদি কিবা আপোনালোকৰ কনফিউজ থাকে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ তলত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। তেনেহ'লে বন্ধু-বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, এইখন হ'ল আপোনালোকৰ অফিচিয়েল ন'টিছ গ্ৰেড 3ৰ বাবে, আৰু গ্ৰেড 4ৰ বাবে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম বেচেলাৰ ডিগ্ৰী লেভেলৰ কাৰণে। টোটেল আপোনালোকৰ 6টা টপিকৰ ভিতৰত আহিব ছ'চিয়েল ষ্টাডিজ, আৰু ছ'চিয়েল ষ্টাডিজ আপোনালোকৰ অলম'ষ্ট 30টা কুৱেশ্যন থাকিব আৰু প্ৰতিটোতে আপোনালোকৰ 1 নম্বৰকৈ মাৰ্ক থাকিব। তাৰপিছত জেনেৰেল নলেজৰ 35টা কুৱেশ্যন থাকিব আৰু প্ৰতিটোতে 1 নম্বৰকৈ থাকিব। আৰু লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ 20টা কুৱেশ্যন থাকিব আৰু প্ৰতিটোতে 1 নম্বৰকৈ থাকিব। তাৰপিছত আপোনালোকৰ গুৰুত্বপূৰ্ণ টপিক যে আপোনালোকৰ মেথছৰ আপোনালোকৰ 30টা কুৱেশ্যন আহিব। বন্ধু-বান্ধৱীসকল, মেথছ আপোনালোকৰ বাবে বহুত বেছি আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। এইবাৰ 30টা কুৱেশ্যন থাকিব। যিসকলে মেথছত ভাল স্ক'ৰ কৰিব সেইসকলে নেক্সট ষ্টেজৰ বাবে কোৱালিফাই কৰাৰ বহুত বেছি সম্ভাৱনা বাঢ়ি যাব আৰু প্ৰতিটোতে আপোনালোকৰ 1 নম্বৰকৈ থাকিব। তাৰপিছত আপোনালোকৰ জেনেৰেল ইংলিছত 10টা কুৱেশ্যন থাকিব, 1 নম্বৰকৈ থাকিব। তাৰপিছত আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশ্যনত 25টা কুৱেশ্যন থাকিব আৰু প্ৰতিটোতে আপোনালোকৰ 2 নম্বৰকৈ থাকিব। আৰু এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট টপিক হৈ যাব। কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ 25টা কুৱেশ্যন থাকিব, কিন্তু আপোনালোকৰ 2 নম্বৰকৈ থাকিব প্ৰতিটো কুৱেশ্যনত। আৰু 3 ঘণ্টা সময় পাব। টোটেল কুৱেশ্যন থাকিব 150টা আৰু টোটেল মাৰ্ক থাকিব 175। ইয়াৰ পিছত আমি আলোচনা কৰোঁ HS পাছৰ বাবে। HS পাছৰ আপোনালোকৰ 5টা টপিকৰ ভিতৰত আপোনালোকৰ কুৱেশ্যন আহিব। আৰু জেনেৰেল ষ্টাডিজৰ 30টা কুৱেশ্যন থাকিব, প্ৰতিটোতে 1 নম্বৰ থাকিব। তাৰপিছত আপোনালোকৰ জেনেৰেল নলেজৰ 30টা কুৱেশ্যন আৰু 1 নম্বৰকৈ থাকিব। তাৰপিছত আপোনালোকৰ লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ 20টা কুৱেশ্যন, প্ৰতিটোতে 1 নম্বৰকৈ। তাৰপিছত আপোনালোকৰ জেনেৰেল ইংলিছত 35টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব। তাৰপিছত আপোনালোকৰ মেথামেটিক্সত 35টা কুৱেশ্যন আৰু প্ৰতিটোতে 1 নম্বৰকৈ থাকিব। টোটেল আপোনালোকৰ ছেম হ'ব। আপোনালোকৰ 3 ঘণ্টা সময়, টোটেল কুৱেশ্যন 150টা থাকিব আৰু আপোনালোকৰ মাৰ্কো থাকিব 150। ইয়াৰ পিছত HS লেভেলৰ যি আপোনালোকৰ ড্ৰাইভাৰ পদটো থাকিব, তাৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ চিলেবাছ হ'ব। ইয়াত আপোনালোকৰ জেনেৰেল ষ্টাডিজৰ 20টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব, জেনেৰেল নলেজৰ 30টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব, লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ 20টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব, জেনেৰেল ইংলিছত 30টা প্ৰতিটোতে 1 নম্বৰকৈ থাকিব, আৰু গণিতৰ আপোনালোকৰ 30টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব। লগতে আপোনালোকৰ ৰোড ট্ৰেন্সপৰ্টৰ ওপৰত 20টা কুৱেশ্যন থাকিব 1 নম্বৰকৈ। ইয়াত আপোনালোকৰ 3 ঘণ্টা সময়, 150টা কুৱেশ্যন আৰু 150 মাৰ্ক। আৰু কুৱেশ্যনবোৰ MCQ হ'ব আৰু প্ৰতিটোৰে বাবে এটাকৈ শুদ্ধ উত্তৰ থাকিব। আৰু আপোনালোকৰ ইয়াত নিগেটিভ মাৰ্কিং থাকিব আৰু 4টা ভুল হ'লে আপোনালোকৰ 1 নম্বৰ আপোনালোকৰ কটা যাব। মানে আপোনালোকৰ এটা কুৱেশ্যন ভুল হ'লে আপোনালোকৰ 0.25কৈ কটা যাব। আৰু যদি আপোনালোকৰ এটা কুৱেশ্যনত 2 মাৰ্ক থাকে তেনেহ'লে আপোনালোকৰ 0.50 আপোনালোকৰ কটা যাব ভুল এনচাৰ হ'লে। আপোনালোকৰ আছামিজ, বেংগালী, ইংলিছ, বড়ো আৰু হিন্দী আপোনালোকৰ এই 5টা লেংগুৱেজত আপোনালোকৰ পেপাৰখন থাকিব। তেনেহ'লে বন্ধু-বান্ধৱীসকল, এইখন আছিল অফিচিয়েল ন'টিছ বা আপোনালোকৰ অফিচিয়েল চিলেবাছ। যদি আপোনালোকৰ কিবা কনফিউজন আছে তেনেহ'লে নিশ্চয়কৈ কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।